চাৰিদিনীয়া কাৰ্যসূচী হাতত লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নতুন দিল্লীত আৰু নতুন দিল্লীত মুখ্যমন্ত্ৰীগৰাকীৰ আজি চতুৰ্থটো দিন। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু অসমৰ বিভিন্ন বিষয়ক লৈ তেওঁ প্ৰধানমন্ত্ৰীৰ লগত আলোচনাত মিলিত হয় আৰু বিশেষকৈ অসমৰ যি সীমা সমস্যা সেই সীমা সমস্যাৰ বিষয়ে তেওঁ মূলভাৱে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনায় আৰু অসমৰ সীমা সমস্যা কি ধৰণে তেওঁলোকে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰে। তাৰ পিছতেই তেওঁ সাংসদ ভৱনত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে আৰু তেওঁক সংগ দিয়ে অসমৰ বহুকেইজন সাংসদে। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে যে তেওঁ অসম হাউচত আহি উপস্থিত হয় আৰু অসম হাউচত তেওঁ আহি উপস্থিত হোৱাৰ পাছত তেওঁ পুনৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিবলৈ ওলাই যোৱা দেখা পোৱা গৈছিলে আৰু আজি তেওঁ অসম হাউচত এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু বিশেষকৈ এই সংবাদমেলখনত আমি জানিব পাৰিম যে কিসমূহ বিষয় তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগত আলোচনা কৰিলে বিতংভাৱে সেইসমূহ বিষয়ৰ বিষয়ে আজি জানিব পাৰিম।